ৰাসত কিমান মানুহ মানুহেই মানুহ যেনেকৈ অসমত বাংলাদেশী সোমাই ৰাস চাবলৈ আমাৰ ইয়াত মানুহ তেনেকৈ সমাগম হয়। যেনি চাব তেনিয়ে মানুহ। আজি লৈ যাওঁ যেন লাগিছে, লৈয়ে যাওঁ নেকি? এইজনী বৰ কেৰা চাউনি এটা দিছে, চাই দিয়ে এবাৰ। ৰাস্তাবাৰী কান্দিছে ছোৱালীজনী। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু শ্যাম ব্লগ। তো আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো আজি গৈ আছোঁ আমি ওচৰৰে চাইদুৱা চুবুৰী গাঁৱত ৰাস চাবলৈ। তো বলক আমি ৰাস উপভোগ কৰোঁ, ভিডিঅ'টো চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাটো এনেকুৱা হৈছে, এতিয়া সময় হৈছে প্ৰায় 11টা। আমি ওলাইছোঁ এতিয়া ৰাস চাবলৈ। মাত্ৰ অকণ বহিছে, ঠাণ্ডা বতৰ। ইহঁতকেইটাই মোক লৈ আহিছে ৰাইচ, এইটো এটা আৰু সেয়া সেইটোতো ঘৰ যাব হয় নাই। আজি 3 দিন নে 4 দিন হ'ল ইয়াতে আছে। এতিয়া আমি গৈ আছোঁ ৰাস চাবলৈ। বলক ৰাসত কি হয় দেখুৱাইছোঁ। আগৰ 2টা ভিডিঅ' আমাৰ ৰাসৰ আহিলেই, এইটো নেক্সট ভিডিঅ'টো। কি কৈছে পিতাই কি কৈছে? এইটো আমাৰ শিবু এতিয়া গুৱাহাটীৰ পৰা আহি পাইছে। আমি যাওঁ আৰু ৰাস চাবলৈ। দেখিছে আমাৰ পুতনা ৰেডি হৈ আছে। তো গাইছ আমি পালোহি মামা তাত। ধুনীয়াকৈ বাইকখন পাৰ্কিং কৰি পেলাই এতিয়া চাব যাম আমি। শুনি আছে চাগৈ বাহিৰ। তো বলক মোৰ লগত গৈ থাকক, ভিডিঅ'টো আৰম্ভ কৰোঁ নহয় দাদা। আৰম্ভ হৈ গ'ল, আৰম্ভ কেতিয়াবা হৈছে। আমি মানে এতিয়া গৈ আছোতো, আমি ৰাস দেখুৱাম এতিয়া। গকুলত কলীয়া কানাই, আজিৰ নৃত্য নাটিকা গকুলত কলীয়া কানাই। বলক চাওঁগৈ, আমিও চাম, আপোনালোককো দেখুৱাম। আহি আছোঁ লোকৰ বাৰীৰ পিছে পিছে। এয়া দেখিছে, এতিয়া মানুহটোৱে গাব। কোনোবাই যদি আমাক ধৰে তেতিয়া গাব, চোৰ বুলি হাতত ধৰিলোঁ। কম লাজ পাম নে? গৈ আছোঁ ৰাস চামগৈ। এইটো আমাৰ বনৰীয়া কৃষ্ণ। এইটো ৰাসলৈ পোৱাই নাই গৈ, দোকানত সোমাব হ'লেই। কি লৈছা দাদা? সকলোতকৈ শিখৰত ৰাসত কিমান মানুহেই মানুহ যেনেকৈ অসমত বাংলাদেশী সোমাই ৰাস চাবলৈ আমাৰ ইয়াত মানুহ তেনেকৈ সমাগম হয়। যেনি চাব তেনিয়ে মানুহ। ভকতসকলে যি বস্তু দান কৰে সেয়া মই মোৰ প্ৰাণেৰে গ্ৰহণ কৰোঁ। চোৱা মাতৃজনতা অহংকাৰ মোক সামান্য শিশু বুলি ভাবি মাটিত ঠেকেচা মাৰি গাখীৰ ৰঙাবলৈ গ'ল। সেয়েহে আজি মই সকলো লবনো ভাঙি লণ্ড ভণ্ড কৰিম। পুতলা ওলাব অলপ পিছতকে।
লৈ যাম বুলি ভাবিছো কি কোৱা তুমি গোপী এজনী নিম বুলি ভাবিছো নিম লগ পাইছো দাদা বিগ ফেন ন আজি লৈ যাওঁ যেন লাগিছে লৈয়ে যাওঁ নেকি হে এইজনী বৰ কেৰা চাউনি এটা দিছে
কাষত আহি বোলে বম ফুটাই চাব পাৰিছে নেই চোৱা এবাৰ হাঁহি দিয়া লাইট মাৰি দিম
ইমান ভাল অহা নাই কোন হয় কোন নাজানো হ্যাঁ নাজানো এই সব বগাও বগা একদম ধুম বগা জুম করে জুম কর বনৰীয়া কৃষ্ণ আরে এইটোৱে হৈছে দে হয়েছে নেই পা
আজিৰ নৃত্য নাটিকা গোকুলত কলীয়া কানাই নাচিবা নাচিবা লাহে লাহে ভূপেন হাজৰিকা ক'ৰ পৰা আহিছে আজি গোপী এজনী লৈহে যাম
গৈছা তুমি ৰাক্তাবাৰী কান্দিছে ছোৱালীজনী
তই ভয় কৰ অকমান ক হ'ব দেই বাবা বেয়া নহ'ব বাবু ভয় খাইছ হা বাবু ভয় খাইছা ভয় লাগিছে নেকি ভয় লাগিছে ভয় লাগিছে
আকৌ আমি আহিছোঁ বেলেগৰ বাৰী দি এয়া ঘৰ চৰ তলা মাৰা আছে না আমি বেলেগৰ বাৰী দি গৈ আছোঁ এতিয়া 4টা বাজিব হ'ল আৰু ৰাস মানে খতমে কৰি দিলোঁ ৰাস খতম কৰি আহিছোঁ এতিয়া বাৰীয়ে বাৰীয়ে গৈ থাকোঁ ঠাণ্ডা বহুত ঠাণ্ডা ৰাইজ বহুত ঠাণ্ডা এই দেখিছে চামৰা চেণ্ডেল পিন্ধি আহিলে এনেকুৱা অৱস্থা হয় ইমান ঠাণ্ডা দি এই চামৰা চেণ্ডেলযোৰ পিন্ধি আহিছে এইটো নয়ন পেটলা চিমদা ব্লগটো সামৰোঁ ঠিক আছে বাৰু ব্লগটো আমি সামৰোঁ তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আৰু এইখিনিতেই এতিয়া 4টা বাজিব হ'ল আহি পালে তো গোটেই ৰাসখিনি শেষ কৰি দিলোঁ মাতটো ভঙাই আছে যিহেতু নিয়ৰ পৰি আছিলতো সেইকাৰণে মাতটো ভঙাকৈ আহি পৰে তো আকৌ আহিম এনেকৈ নতুন এটা ভিডিঅ' লৈ ৰাসৰ তেতিয়ালৈকে চাই থাকিব চাম ব্লগ আমি আহিম এটা ৰাসৰ ভিডিঅ' লৈ এটা ৰাসৰ ভিডিঅ' ইয়াতে আছে বেছি দূৰত নহয় আমাৰ ইয়াত আছে প্ৰীতি কংকনা আহি আছে আমি তাত বনাম এটা ভিডিঅ' তাৰপিছত এইটোৱে লাষ্ট ৰাসৰ ভিডিঅ' হ'ব আৰু সেইখনেই লাষ্ট ৰাস চাই থাকিব বেলেগ বেলেগ ভিডিঅ' আহি থাকিব